Guys, আমি মণ্ডলতৰ পৰা ওলাই আহি পাই গ'লো আকৌ সেম জায়গা পাইছে ৰাস্তাটো চা ঐ সেদি আছিল ইয়াৰ পৰা মেইন ৰাস্তা এইটো দি আমি আহিছিলো নে এইটো যাব লাগিব দেই এতিয়া গৈ আছিলো আমি শান্তি আৰু মুছলি কেইটা পাতি লগ কৰি আহা কাম কৰিছে গাইস আৰু সেক্সি লাগিছে সেক্সি মুছলি কেইটা ওয়াও মোৰ নে মোৰ আকৌ গাইস ভালে দেখা পাইছে এখন সাইনবোৰ্ড মাৰা আছে নিৰাং যাম বুলি ভাবে আৰু আমি আহিছিলো এইটো ৰাস্তাতে এতিয়া আমি আকৌ সেইফালে ল'ব লাগিব ৰাস্তাটো সো গাইস শান্তি ভেলি আহি থাকো দেখিতে ৰাস্তাতে এখন হোটেল পালো আৰু এতিয়া ইয়াতে খাই কৰিলো আৰু ইয়াৰ পৰা বেক সাইডে ভিউ চাওক আৰু ইফালে আমাৰ গোটেইখন বাইক পাৰ্কিং কৰি দিয়া হ'ল অংকুৰক খালি একাকৰীয়া কৰি দিয়া হৈছে কি গাইস ইফালে চাওক মোৰ লগৰীয়া কেইটা বন্ধু হেল্ল' গাইস এবাৰ ভিউ চেক কৰক মোৰ ৰাংঢালিক কেনেকুৱা লাগিছে গাইস কমেন্ট কৰি জনাব এবাৰ গাইস কালি কৈছিলো মানে ভাত নাখাও বুলি তো সেইকাৰণে আজি ইফালে ৰেডি হৈ কালি মোক কালিয়ে কৈছিলো ভাত নাখাও বুলি আৰু ইফালে পুৰা ৰেডি হৈ গ'ল আমাৰ মেগী লগাই লওঁ ধুনীয়াকৈ চবৰ কাৰণে এটা অমলেট ইফালে মেগী ঠাণ্ডা বতৰত ঠাণ্ডা জেগাত এনেকৈ মেগী খোৱা মজাটো বহুত বেলেগ আহিছে চেক কৰক আৰু গাইছ আমি খাই কৰি তাৰপৰা ওলাই দিলোঁ চাংটি ভেলীলৈ আৰু এইফালে ৰাস্তাটো দেখা পাইছে কিমান সৰু সৰু ৰাস্তা আৰু অলৰেডি আমি চাংটি ভেলীতে আছোঁ আৰু বহুত ধুনীয়া হয় জেগাটো মানে আমি যিটো লোকেশ্যনৰ কাৰণে আহিছিলোঁ সেই লোকেশ্যন নাপালোঁগৈ ফাইনেলি আহি পাই গ'লো হেংগিং ব্ৰিজখন আৰু মই এটা ভিডিঅ'ত দেখিছিলোঁ মানে হেংগিং ব্ৰিজখন আৰু এই হেংগিং ব্ৰিজখনৰ ওপৰেদি আমি পাৰ হৈ যাব লাগিব এতিয়া So guys, to এতিয়া মানে আমাৰ এটা নতুন ল্যাঙ্গুৱেজ এহেতে শিকিছিলে আৰু ল্যাঙ্গুৱেজটো কি হ'ল কি বকি আছে দুইটা বুজি পোৱা নাই numtal tumta elle pani ille man ta poli tintita ui ma kasa pupa uni tom taking totolai apre ke kufrugo o mala ta tola totolai to কি বকি আছে হে মানে তো মানে ta totoli ta jamane mori bulu to langkoma pumlo ja সো এতিয়া আমি ভিতৰ ফালে এনেকৈ সোমাই আহি আছোঁ ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া হয় একচুৱেলি ৰিজৰ্ট হয় নেকি আপোনালোকেও কৈছিলোঁ যে ইয়াত এজোপা গছে মানে জিন্দা থাকিব পাৰে সেইজোপা আছিলে পাইন গছ বাকী গছবিলাক দেখা পাইছে পাত চাত মানে এনেকৈ সৰি পৰে নথঙা হৈ যায় মানে ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া লাগিছে আৰু ৰিজৰ্টখনো বেছি বেয়া লগা নাই আৰু হেল্ল' আৰু ই মানে আমাৰ লগত পূৰা আহি আছে লগে লগে আগুৱাই আনিছে আমাক আৰু ভাবিছিলোঁ ইফালে তেনেকৈ যাম বুলি কিন্তু তাত এক্সপ্ল'ৰ কৰিবলৈ গ'লে মানে বেকাৰ যাব ভিউটো চেক কৰক গাইছ Okay guys, তো এতিয়া দৰ্পণৰ বাইকত এটা অফৰোডিং টেষ্ট হ'ব পালছত যদি এনেকৈ আহি পেলাই এটা জাপ নামাৰে ন ফিলেই নাহে এইটো নোৱাৰা মাৰিব টলেটকৈ চাংটি ভেলীৰ পৰা আমি ওলাই দিলোঁ আৰু এতিয়া গৈ আছিলোঁ দিৰাং মনেষ্ট্ৰী আৰু ইয়াত আহি পেলাই মানে বস্তু বিচাৰি আহিছিলোঁ সেইটো নাপালোঁ তো সেইকাৰণে অকণমান টাইম ৰখি আকৌ ওলাই দিলোঁ তো গাইছ এইখিনিতে মানে এটা চাপৰি এটা দেখিলোঁ এক দুচেডাল লগাই লৈ পেলাই এনেই ভাত কৰি আছে আমাক দেখাই পেলাই মনেষ্ট্ৰী কা ৰাস্তা কোন চা হে মনেষ্ট্ৰী কা দিৰাং তো আমি মানে তললৈ নামি গুচি আহিলোঁ মই ঠিকেই ভাবি আছিলোঁ চাৰিআলিটোৰ পৰা লেফ্ট চাইডে আছিলে মই এইটো চাইডে কৈ আছোঁ এহেঁতে আগবাঢ়ি গুচি গ'ল এহেঁতে সোমোৱাই দিছে আৰু যোৱা ওলাই যোৱা
পাই গ'লো দিৰাং মনেষ্ট্ৰী দেখা পাইছে পুৰা আন্ধাৰ হৈ আছে আৰু আপোনালোকক এটা ধুনীয়া যাদু দেখাই আছো কেনেকৈ চাব হা So guys, এফালৰ পৰা ভিউ চাওক আৰু দেখা পাইছে মই যিটো যাদু কথা কৈছিলোঁ এইটো যাদু আপোনালোকক ঘপকৈ আন্ধাৰৰ পৰা একদম পোহৰত দেখাই দিছোঁ ইয়াৰ ভিউটো আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈ আৰু এইটো হৈছিলে দিৰাং মনেষ্ট্ৰী এবাৰ এইটো চেক আউট কৰক গাইজ কি মজা লাগিছে এইখিনিৰ পৰা মনেষ্ট্ৰীটো চাওক কি ধুনীয়া লাগিছে মানে টাৱাঙৰ যিটো মনেষ্ট্ৰী আছিলে ন তাতকৈ বহুত ধুনীয়া হয় দিৰাঙৰ মনেষ্ট্ৰীটো মই অকণমান আগৰ পৰা দেখাই আছোঁ ইয়াৰ ফ্ৰণ্টৰ ভিউটো আৰু গাইজ গোপুৰটো আজি মানে মোক বেয়া ধকা দিলে গোপুৰ এইটো বস্তু ন বহুত ডাঙৰ প্ৰব্লেম ঠাণ্ডা জেগা ঠাণ্ডা পাই গ'লেই বা কিবা না কিবা এটা প্ৰব্লেম ইছ্যু হৈয়ে যায় আৰু গাইছ এতিয়া মই দিৰাং মনেষ্ট্ৰী একদম ফ্ৰণ্টত আছিলোঁ দেখা পাইছে বেক চাইডে ইমান ধুনীয়া হয় মনেষ্ট্ৰীটো বহুত ডাঙৰ হয় আৰু এতিয়া যদি পাৰোঁ মানে অলপ ভিতৰৰ ফালে সোমাই যাব যদি দিয়ে তেনেহ'লে আপোনালোকক সোমাই গৈ দেখাম ভিতৰলৈ যাবলৈ দিছে নেকি চাওক না কি মজা লাগিছে আৰু মানে ফাৰ্ষ্ট টাইম এনেকৈ ইয়াত মনেষ্ট্ৰীৰ ভিতৰত আহিছোঁ ভিউ চাওক দিৰাং মনেষ্ট্ৰীৰ ওপৰৰ পৰা ভিউটো চাওক আৰু এতিয়া আমি আহি গ'লো একদম ওপৰত বহুত একে টপত আহি গ'লো আৰু এতিয়া আৰু ওপৰত গৈ আছিলোঁ ইয়াৰ পৰা আৰু ইয়াৰ পৰা চাওক আৰু বহুত ধুনীয়া টাইমতে আহিলোঁ মানে কালি যিটো টাইমত আহিছিলোঁ আন্ধাৰে হৈ গ'ল আৰু ইয়াৰ পৰা চাওক ভাবিছিলোঁ এইখিনিয়ে মানে লাষ্ট বুলি ভাবিছিলোঁ ইয়াৰ ওপৰলৈ উঠি আহোঁতে দেখিছোঁ আৰু আছে মানে ইমান ডাঙৰ মনেষ্ট্ৰী দেখা নাই এতিয়া চিৰিয়াছলি বহুত ডাঙৰ হয় মনেষ্ট্ৰীটো আৰু গাইছ মানে কথা দিৰাঙৰ যিটো মনেষ্ট্ৰী আছিলে আপোনালোকক যিমানখিনি পৰা দেখাবলৈ চেষ্টা কৰিলোঁ বাকী এতিয়া আমি ইয়াৰ পৰা সোনকালে ওলাব লাগিব যিহেতু আমি যাব লাগিব যে টাৱাঙত তো ইয়াতে যদি বহুতখিনি টাইম ৰৈ দিওঁ বহুত প্ৰব্লেম হৈ যাব এইফালে মোক গোপুৰে অলপ ভাওনা কৰি আছিলে তো গোপুৰটো এবাৰ চেক কৰি লওঁ বাকী আৰু বেছি ব্লগটো লম্বা নকৰোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে থকা বেলেগনো প্ৰেছ কৰিলে নাপাৰিব টিল দেন টাটা বাই বাই আৰু দিৰাং মনেষ্ট্ৰীৰ পৰা আজি ভিডিঅ'টো এণ্ড কৰিছোঁ চ' বাই বাই